নমস্কাৰ। আমি আলোচনা কৰি আছিলোঁ মহাত্মা গান্ধীৰ বিষয়ে, কিদৰে মহাত্মা গান্ধীৰ ভাৰতৰ ইতিহাসত বা ভাৰতীয় ৰাজনীতিত কিদৰে মহাত্মা গান্ধীৰ আগমন ঘটিল, তেওঁ আগৰ সময়ছোৱাত ক'ত আছিল, দক্ষিণ আফ্ৰিকাত কিদৰে তেওঁ কেনেদৰে অন্যায়ৰ বিৰুদ্ধে মাত মাতি এক সবল নেতৃত্ব তেওঁ ইতিমধ্যে গ্ৰহণ কৰি দক্ষিণ আফ্ৰিকাৰ বহুতো সমস্যাৰ সমাধান কৰিবলৈ যত্নপৰ হৈছিল। গতিকে আমি আজি আলোচনা কৰিম ৰাওলাট আইনৰ বিষয়ে। গতিকে আৰম্ভ কৰোঁ। যে কি কৈছে যে 1917 চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফৰ্ডে ন্যায়াধীশ ছিডনী ৰাওলাটৰ অধ্যক্ষতাত বিদ্ৰোহী কাৰ্যকলাপৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰিছিল। গতিকে কি কৰিলে যে সেই সময়ত যেতিয়া কৈছিলে ভাৰতত বিদ্ৰোহ ইতিমধ্যে আৰম্ভ হোৱা দেখা গৈছিল, গতিকে সেই তেনেধৰণৰ বিদ্ৰোহী যিবিলাক কাৰ্যকলাপ তাৰ প্ৰকৃতি আৰু পৰিসৰ কেনেকুৱা ধৰণৰ সেই বিষয়ে আলোচনা কৰিবলৈ কোনে এখন কমিটি গঠন কৰিছিল যে লৰ্ড চেমছফৰ্ডে ন্যায়াধীশ ছিডনী ৰাওলাট নামৰ এজন ব্যক্তিৰ নেতৃত্বত বা অধ্যক্ষতাত এখন আয়োগ গঠন কৰিছিল, এখন কমিটি গঠন কৰিছিল। আৰু তেওঁলোকে কি কৰিছিলে যে তেওঁলোক নিৰ্দেশ দিয়া হৈছিলে যে যেনেধৰণৰ প্ৰয়োজন, যে বিদ্ৰোহক দমন কৰিবলৈ যিখিনি প্ৰয়োজন হয় তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আয়োগক নিৰ্দেশ দিয়া হৈছিল। এই আয়োগৰ পৰামৰ্শ এটা আছিল কি, এই আয়োগৰ পৰামৰ্শ মতেই 1919 চনত ভাৰত চৰকাৰে কি কৰে যে ভাৰত চৰকাৰ সেই সময়ৰ ব্ৰিটিছ চৰকাৰে তেওঁলোকে ৰাওলাট আইনখন প্ৰণয়ন কৰে। উক্ত আইনখনে যিকোনো এজন মানুহকে বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। কোনো ধৰণৰ বিচাৰ বিবেচনা নকৰে তেওঁ কি কৰিছে বা কি নাই কৰা সেইটো কোনো চাবলৈ নাই। যদি তেওঁ তেনেধৰণৰ আমি দেখো যে কিবা তেনেকুৱা ধৰণৰ বিদ্ৰোহত লিপ্ত হৈছে বা কিবা লিপ্ত হ'লেও নহ'লেও ইচ্ছা অনুসৰি কাৰোবাক তুমি কি কৰিব পাৰা, কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰা, তেনেকুৱা ধৰণৰ এক ক্ষমতা প্ৰদান কৰিছিল। এই আইনখনে ভাৰতীয়ৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল, কাৰণ কাক এৰেষ্ট কৰা হ'ব বা কাক কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ব, ভাৰতীয়খিনিক। গতিকে ভাৰতীয়সকলৰ মনত প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক কথা। গতিকে তাৰ প্ৰতিবাদত এখন আন্দোলন হ'ল, নামটো কি, সত্যাগ্ৰহ আন্দোলন বা অহিংসা আন্দোলন। কিমান চন? 1919 চন। কাৰণ 1919 চনত এখন আইন আহিলে আৰু তাৰ প্ৰতিবাদত এটি আন্দোলন গঢ় লৈ উঠিল, নামটো হ'ল সত্যাগ্ৰহ বা অহিংসা আন্দোলন। আৰু সত্যাগ্ৰহ বা অহিংসা আন্দোলন কাৰ নেতৃত্বত হ'ব? নিশ্চয়কৈ গান্ধীজীৰ নেতৃত্বত। ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংসা আন্দোলন আৰম্ভ কৰিছিল। গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এই কথাটো মনত ৰাখিবা যে গান্ধীজীয়ে সত্যাগ্ৰহৰ বিষয়ে এটা আমাক ধাৰণা দি গৈছিল যে সত্যাগ্ৰহ কি, যে এক আধ্যাত্মিক আন্দোলন আৰু এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া, যে ই এক বিশুদ্ধকৰণৰ প্ৰক্ৰিয়া, মানুহৰ মনবিলাক ভাল কৰাৰ প্ৰক্ৰিয়া, প্ৰায়শ্চিত্তকৰণৰ মনবিলাক শুদ্ধকৰণৰ প্ৰক্ৰিয়া আৰু এক আধ্যাত্মিক আন্দোলন। কোনো ধৰণৰ হিংসা নাই, তেনেকুৱা ধৰণৰ কোনো নাই। কেৱল ইয়াত কি কৰা হয়, আধ্যাত্মিকতাৰে খুব শান্ত শিষ্টভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হয়। 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল। সকলোৱে হৰতাল কাৰ্যসূচী বন্ধ দিয়া ধৰা, এইবিলাকৰ হৰতাল কাৰ্যসূচী বুলি কোৱা হয়। আৰম্ভ হৈছিল কেতিয়া? 6 এপ্ৰিলৰ পৰা। 1919 চনৰ 6 এপ্ৰিলত আৰম্ভ হৈছিল। সকলোৱে ব্যৱসায় বাণিজ্য পৰিহাৰ কৰি অনশন আৰু প্ৰাৰ্থনাত বহিছিল। কি কৰিছিলে যে হৰতাল কৰিছিলে, হৰতাল ব্যৱসায় বাণিজ্য বন্ধ কৰি কিহত বহিছিলে? অনশনত বহিছিল আৰু প্ৰাৰ্থনা কৰিছিল। তেওঁলোকে প্ৰাৰ্থনাৰ যোগেদিহে কিন্তু আন্দোলনখিনি চলাই নিছিল। লাহে লাহে এই আন্দোলনে এক বৃহৎ গণ আন্দোলনত পৰিণত হ'ল। বহুতো ব্যক্তিয়ে এই আন্দোলনত সমৰ্থন আগবঢ়ায়। আৰু এই আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ সৰ্বভাৰতীয় নেতাৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল। তেওঁক গ্ৰেফতাৰ কৰা হয় যদিও লগে লগে মুক্তিও কৰি দিয়া হয়। চৰকাৰে এই গণ আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিছিল। খুব কঠোৰ হাতেৰে কি হ'ল, এই আন্দোলনটোক কিন্তু দমন কৰা হৈছিল। মনত ৰাখিবা। নেক্সট আহিলে যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, এক নৃশংস হত্যাকাণ্ডৰ কাহিনী। কিমান চনৰ কথা এইটো? 13 এপ্ৰিল 1919 চনৰ কথা। 6 এপ্ৰিলৰ হৰতালৰ এসপ্তাহমানৰ ভিতৰত পাঞ্জাৱৰ বেছিভাগ অঞ্চলতে এই আন্দোলনটোৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। কোনটো আন্দোলনে? এই সত্যাগ্ৰহ আন্দোলনে ব্যাপক ৰূপত আগবাঢ়ি গৈছিল পঞ্জাৱৰ ক্ষেত্ৰত। আৰু 10 এপ্ৰিলত ডক্টৰ সত্যপাল আৰু ডক্টৰ কিটছলিউ নামৰ দুজন জনপ্ৰিয় নেতাক তেওঁলোকে ক'ৰ পৰা? অমৃতসৰৰ পৰা নিৰ্বাসিত কৰা হয়। অমৃতসৰৰ পৰা তেওঁলোকক জেল দিয়া হয়। 13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। ক'ত? জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল 13 এপ্ৰিলৰ দিনা। তদানীন্তন নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰ, এইজনৰ নাম মনত ৰাখিবা। এই সময়ত কোন আছিলে?
যে নিৰাপত্তা দায়িত্বত কোন আছিলে? জেনেৰেল ডায়াৰ নামৰ এজন ইংৰাজ বিষয়া। উক্ত সভাত অনুষ্ঠিত হোৱাত কোনো বাধা প্ৰদান কৰা নাছিল। তেওঁ উপস্থিত হৈছিলহি, কিন্তু তাক কোনো বাধা প্ৰদান কৰা নাছিল। সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ সকলো ফালে ওখ দেৱাল আছিল। প্ৰৱেশ কৰিবলৈ মাত্ৰ এটা পথ, সৰু পথ আছিল। তাত সোমোৱা মাত্ৰ এটা পথ আছিল। চাৰিওফালে আছিল কি? ওখ কি? দেৱাল। সভাখন অনুষ্ঠিত হৈ থাকোঁতেই হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষী অসহায় নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নিৰ্দয়ভাৱে গুলী চলাবলৈ আৰম্ভ কৰে। গতিকে কেনেকুৱা এটা পৰিস্থিতি তোমালোকে নিজে কল্পনা কৰিব পাৰিবা যে কি কাৰো হাতত তেনেধৰণৰ কোনো অস্ত্ৰ নাই, সকলো নিসহায় বহি পেলাই আন্দোলন কৰি আছে। তেনেতে কি কৰিলে? যিসকল নিৰাপত্তাৰক্ষী তেওঁলোকে নিৰ্বিচাৰে গুলী চলাবলৈ আৰম্ভ কৰিছিলে। সেই নিৰ্দয় গুলীচালনাত শ শ লোকৰ মৃত্যু হৈছিল। ইয়াত কাষত ফটো দেখিছা তোমালোকে যে তাত যথেষ্ট লোকৰ মৃত্যু হৈছিল আৰু আহত হৈছিল। পঞ্জাৱত সামৰিক শাসন জাৰি কৰা হৈছিল। মানে সামৰিক শাসন মানে সেনাই শাসন কৰিছিল। তাত জনে মতে গ্ৰেপ্তাৰ কৰা, সম্পত্তি বাজেয়াপ্ত কৰা, লাঠিচালনা ইত্যাদিৰ দৰে অগণতান্ত্ৰিক দমন নীতিৰে উক্ত সমস্ত জনসাধাৰণৰ হাৰাশাস্তি কৰা হৈছিল। গতিকে মানে তেওঁলোকে কি কৰিছিল? একপক্ষীয়ভাৱে মানে ভাৰতীয়সকলক হাৰাশাস্তি কৰাৰ যিবিলাক পদ্ধতি সেইবিলাক গ্ৰহণ কৰিছিল। জনসাধাৰণৰ হাৰাশাস্তি কৰা হৈছিল, মানে বিভিন্ন প্ৰকাৰে চেষ্টা কৰিছিল। মানে তেওঁলোকে কি কৰিব পাৰে? বিদ্ৰোহ যাতে দমন কৰিব পৰা হয় তেওঁলোকে হাৰাশাস্তি কৰিছিল বিভিন্ন প্ৰকাৰে। চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত পাঞ্জাৱৰ ঘটনা প্ৰবাহৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। লণ্ডনত ব্ৰিটিছ চৰকাৰে জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল। কিন্তু কি হ'ল যে জেনেৰেল ডায়াৰক কিন্তু চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ল। কিন্তু যিসকল মৃত্যু হ'ল তেওঁলোকৰ কাৰণে কিন্তু কি হ'ব? গতিকে সেই বিষয়ে কিন্তু ব্ৰিটিছ চৰকাৰ নিমাত আছিল। কিন্তু তেওঁক দুখমুক্ত বুলিয়ে ঘোষণা কৰিছিল। তেওঁৰ ইয়াত কোনো দুখ নাই বুলি কৈছিল। গোটেই দেশখনতে অসন্তুষ্টিৰ বতাহ বলিছিল। জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল। মনত ৰাখিবা যে কিয় নাইট উপাধি পৰিত্যাগ কৰিবলগীয়া হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে? যে এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত। ইয়াৰ পিছত আমি আলোচনা কৰিম খিলাফত আন্দোলনৰ বিষয়ে। গতিকে আজিলৈ ইমানে। ধন্যবাদ।